হাই হেল্ল' নমস্কাৰ। বৰ্তমান ওলাই আছোঁ জেগা এডোখৰলৈ যাওঁ বুলি আপোনালোকক দেখাই আছোঁ। ক'ত যাম এতিয়ালৈকে নাজানো। লগৰকেইটা বৰ্তমান চিলাঘাটত ৰখি আছে। চ' ব্ৰ' মই যাওঁ, তাত গৈ পিনে ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ, চাই থাকক। বৰ্তমান আমি চিলাঘাটৰ পৰা গ'লো, এতিয়া গৈ আছোঁ। এতিয়া যোৱা সিদ্ধান্তটো লোৱা হৈ গ'ল, আমি দেখাবলৈয়ে গৈ আছোঁ। দেখাবলৈ এতিয়া আমি আইৰণ ব্ৰিজ যাওঁ নে হেংগিং ব্ৰিজ যাম আৰু কোনো দুটাৰ ভিতৰত এটা জেগাত যাম আৰু তাত পাইলৈকে আৰু দুটামান ব্ৰ মানে গৈ আছে আগত ৰখি আছে বোলে সিহঁতে। জাষ্ট আমি সোমাইছোঁ লেখাৱলী পাই গ'লোঁ। ইপিনে অসম, ইপিনে অৰুণাচল। এতিয়া অৰুণাচল সোমোৱা নাই আৰু সোমাম আৰু মানে 50 মিটাৰ জাষ্ট সোমাই গৈছোঁ। জাষ্ট মানে আৰু ৰাস্তাটো এইডোখৰটো বেয়া হৈ থাকে। বহুত বছৰৰ পৰা এইডোখৰ এনেকুৱাই মানে নবনাই নে বনাবই নোৱাৰে নে কিহৰ কাৰণে এনেকুৱা হৈ থাকে গম নাপাওঁ আৰু মুঠতে। লেখাৱলী অকণ চাওক ভিউটো। আগত আছে সিহঁতে ওচৰত। ফাইনেলি ব্ৰ'কেইটাক লগ পাই গ'লোঁ। এইপিনে আমাৰ মিলু ভাই, এইপিনে আমাৰ পেটলা। লগৰকেইটা আমাক ৰখি আছিলে তাতে, অলপ আগততো কৈছোঁৱেই। ত' আমি ল'বলগীয়া বস্তুবোৰ আমি লৈ ল'লোঁ তাতে ৰখি পিনে। ত' যি ল'ব লগা আছিলে লৈ ল'লোঁ। আপোনালোকে পাহাৰৰ দৃশ্যটো উপভোগ কৰক। ৰাস্তাটো বৰ ধুনীয়া, আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। Awesome ki dhuli be. বিনামূলীয়া পাউডাৰৰ মজা লৈ লৈ আমি কৈ আছোঁ এতিয়া। বুম ধূলি বেয়া টাইমত আহি গৈছে ট্ৰাকটো। একো নাই, কিবা এটা ধুনীয়া বস্তু চাবলৈ অকণমান কষ্ট কৰিব লাগিব। এইপিনে চাওক পাহাৰখন, পুৰা চেক্সি পাহাৰ। গৈ মজা লাগিছে, কিন্তু বাটতে ধূলিটো খাই দিলোঁ। হ'লেও গৈ আছোঁ। এতিয়া পিছপিনে বন্ধুসকল আহি আছে, দেখা পোৱা নাই চাগে। এইটো অকণমান দূৰত আছে। এই ষ্টাৰ্ট বন্ধ কৰি লৈছে, তেল বচোৱা নিঞ্জা টেকনিক। আমি এতিয়া পাই গৈছোঁ জেগাত। এখনকে আইৰণ ব্ৰিজ বুলি কয়। আমি এতিয়া য'ত ধোৱা ওলাই আছে আমি তাত বহিম দিয়া। পাই গ'লোঁ, গৈ আছোঁ এতিয়া তললৈ অকণমান খোজকাঢ়ি। ব্ৰ'কেইটা পিছপিনে আমাৰ মিলুৱাই একদম মুখা চুখা লগাই একদম পূৰা চেহেৰা দেখাব মন নাই মানে ভাইৰ। তো পূৰা ঢাকি দিছে। আৰু এইপিনে এটা আছে মস্ত হাৰামি, এই চেহেৰা নেদেখাই বোলে। দেখাব লাহে দেখাব। চবক দেখুৱাম আজি, টেনশ্যন নলবি। ধামাকা ভিডিঅ' হ'ব, পূৰা ফালি দিম আজি। ব্ৰ'কেইটা মানে ইনচাল মৰাত বিজি মানে তামাম মানে। ইহঁতে মানে পূৰা আৰু নকবি আৰু অকল কামোৰ দিয়াতে আছে। চ' আজি ইহঁতকো মই দিম চাগে কামোৰটো, অকণমান চেষ্টাটো কৰিম আৰু কামোৰ দিবলৈ। এখেতে আমাৰ মিলু ভাই পূৰা চেক্সি মানে তামাম আৰু মানে সাজি খাচি আহিছে একদম, মুখ চুখ ঢাকি বান্দৰৰ নিচিনা লাগিছে বাৰু চেহেৰাটো। হ'লেও আমি গৈ আছোঁ। পিছপিনে আমাৰ পেটলা, আমাৰ কৌশিক ব্ৰ মুখখন ঢাকি লৈছে। হয়তো ইয়াক দেখিলে হয়তো 2-3জনী ছোৱালী হয়তো ৰাস্তাতে ঢাইল খাই পৰি যাব পাৰে। তো সেইকাৰণে মুখ চুখ ঢাকি দিছে। তো ওপৰলৈ যাবা নেকি? চলো আমি ওপৰত যাওঁ এতিয়া। আপোনালোকক দেখাই আছোঁ খাটাৰনাক জেগাত গৈ আছোঁ, জংঘলে। আইৰণ ব্ৰিজ বুলি কয়। কেতিয়াবা আপোনালোকে আহিব পাৰে, মজা লাগিব। অলপ পিছত দেখাইছোঁ। খাটাৰনাক জেগাত গৈ আছোঁ, ডেঞ্জাৰ জেগাত। এইপিনে পাহাৰৰ মাজে পাব পাৰো, ঠিক নাই। ঘৰ চৰ বনাই থৈছে আগত। ইয়াত আহিলে আপোনালোকে কেতিয়াবা মজা লাগিব একদম চেক্সি বতৰ। আজি বতৰ চেক্সি মানে একদম, ৱেডাৰ মজা।
বলো 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 গৈ আছো জংঘলে বংঘলে আগত ঘৰ কিমান দূৰ যাব পাৰোঁ ঠিক নাই এইপিনে বন্ধ চাগে ভাই আজিকালি বন্ধ কৰি দিলে চাগে ৰাস্তা খুলি ল'ম ন হয় নেকি চলো দেখতে হে কাহা থক যা सकता है খাটাৰনাক হিন্দী কৈছো বে বহুত দিন অহা নাছিলো ৰাস্তা পাহৰি গ'লো পাহৰি যোৱা নাই ৰাস্তা মানে এতিয়া ঘৰ বনি গ'ল তো আগতে ইয়াত ঘৰ চৰ নাছিলে মানে এতিয়া আকৌ উল্টি গৈ আছো তলত দি যাব লাগে বোলে একো নাই দে মজা চল কিয় কিবা কবি নি তই কম ন কি আৰু কেলে তোমাৰ দুখ নেকি দুখ নহয় তাৰপিছত এনে আৰু ক'বলগীয়া কিনো আছে বিশেষ সদায়চোন কথা পাতিয়ে থাকোঁ নহয় কেমেৰাটো থাকিলে কিবা কিবা অলপ ওলাই যাব পাৰে না ভাই বেছি নিহিলাবি কৈছোঁ মানে নাই নিহিলা কণ্ট্ৰল বান্ধিব লাগিব এতিয়া গৈ আছো মজাকে ৰাস্তাটো মানে খেলি মেলি হৈ গ'ল আৰু একো নাই এতিয়া আকৌ ৰাস্তাটো পাই গ'লো এইপিনে চাওক পুৰা ধুনীয়া এইপিনে দলংখন এইপিনে গৈ আছো আৰু লাহে লাহে তাৰপিছত এখেত আমাৰ আপকামিং ইউটিউবাৰ কেইদিনমান পিছত বোলে চেনেল এটা আহিব চেনেলৰ নাম কি ভাই মটো ব্লগাৰ আহি আছে টেনশ্যন নল'ব বস্তু চস্তু চব কিনি থোৱা হৈছে অকণমান ই মানে ডাইৰেক্ট ষ্টাৰ্ট কৰোঁতে পুৰা ধনী হৈ কৰিব মানে মোৰ নিচিনা মানে ডাইৰেক্ট মোবাইল দি নকৰে মানে পুৰা হিৰ' এই মাক কচম গৈছিলোঁ অলপতে অলপ গৈ আছোঁ বৰ্তমান চাই থাকক বহুত দিনৰ মূৰত আহিছোঁ ইয়াত চেহেৰা পুৰা চেঞ্জ হৈ গ'ল আগতে ইয়াত আপোনাৰ ঘূৰিব পৰাকৈ পুৰা ধুনীয়া জেগা আছিলে ইয়াত ঘৰ চৰ বনাই থোৱা আছিলে মানে খোৱা বোৱা কৰিব পৰাকৈ তো এতিয়া নাই এই পানীৰ কাৰণে ভাঙি দিলে চাগে তো আমি গৈছোঁ ইয়াত কেতিয়াবা মানে চিল মাৰিবৰ কাৰণে মজা জেগা মানে আপোনালোকে ইয়াত ফূৰ্তিটো কৰিব পাৰে মানে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লৈ আহি পিনে ইয়াত বহিব পাৰিব এখেত মেইন এখেত খাটাৰনাক বস্তু নামে বান্দৰ হয় নাই সেই পেটলা পাইছে না পকৰ চকৰ লাগিছে তোৰ এই মা কথা মই যাম বে ভিডিঅ' কৰোঁতে এইটো ধৰ না প্লিজ চালিয়া জেগা মানে তাত বহিবি নেকি ইয়াত বহি মজা লাগিব এই ওপৰত বহি আমি ভালকে ইয়াতে কিবা কিবি কৰিম আৰু এতিয়া কি কৰিবি তই হেলমেটটো এনেই আনি লৈ আহিলোঁ বে মই পাহৰি গ'লোঁ অ' মা কচম কি জপি আছে বে ব্ৰই আমি নোৱাৰোঁ লাহে লাহে চব গৈ আছে বান্দৰৰ নিচিনা চেক্সি জেগাত এইপিনে চাওক এইটো উঠি গৈছে মিলু ভাই এতিয়া ময়ো যাম তাত এতিয়া আমাৰ এইটো গাহৰিয়ে জাপ মাৰিছে মই এতিয়া কেনেকৈ যাওঁ মই না ভাই ইমান কষ্ট কৰিব নোৱাৰোঁ লাহে লাহে যাম চাওক আগতে সেই তাতে মানে চিল মাৰিবৰ কাৰণে পূৰা ঘৰ চৰ বনাই থোৱা আছিলে ইয়াত আহিলে আপোনাৰ 10 টকা লৈছিলে এতিয়া মানে বাৰিষাৰ ছিজনৰ পিছত এইটো ধ্বংসলীলা হৈ গ'ল তাতে ইয়ালৈ আহিলে আপোনালোকৰ বাইকত 30 টকাকৈ লৈছে বাৰু প্ৰতিখন বাইকত কিন্তু গাড়ী বা কিমান টকা লয় নাজানো এইটো চাওক ইয়াত আহি আপোনালোকে চিকেন বা গাহৰি চাহৰি যদি লৈ আহে খৰিকা দি পুৰি খাব পাৰিব ইচ্ছা কৰিলে আপোনালোকে আহি ইয়াত গা চাও ধুব পাৰিব একদম টিপটপ চালিয়া নীলা হৈ আছে পানী দেখিছে পিছপিনে মজা লাগিব বৰ্তমান আমাৰ পেটলা পানী খাই আছে এইপিনে আমাৰ কৌশিকদা পিছপিনে আছে এখেত আমাৰ মিলু ভাই আৰু কি কৰিছে আপোনালোকে গম পাই যাওক আৰু মানে নকওঁ আৰু কি কৰিছে চাই পিনে গম পাই যাব লাগে তো কৰি আছে আৰু কিবা এটা দেখিছে কেমেৰা হতা বোলে এই বঢ়িয়া নামি গৈছে চবে আমিও যাওঁ আৰু মানে একচুৱেলি যাব লৈছোঁ সন্ধিয়া হৈ গ'ল যাওঁ আৰু আমি ওলালোঁ যাওঁ আৰু ভাইসকলে পিনে গৈ আছে বান্দৰৰ নিচিনা মই গৈছোঁ লগতে মই চবতকৈ লাষ্টত এতিয়া কি হয় আৰু লাহে লাহে গৈ থাকোঁ অলপ পিছত ঘৰ পামগৈ আৰু এতিয়া গৈ পিনে আজি দেৱালী আছে তো চবকে হেপী দেৱালী ভিডিঅ'টো কেতিয়া আহিব দেৱালী পিছত চাগে পাব আপোনালোকে তো গৈ পিনে ঘৰত আকৌ কলপুলি চলপুলি ঘাৰিব আছে নহ'লে বাপেৰে দিব ঠিকছে তো তাৰ কাৰণে আমি এতিয়া ওলালোঁ ঘৰলৈ চবৰ কলপুলি ঘাৰিব লগা আছে গৈ পিনে চবে ঘাৰিব নিজৰ তাৰপিছত ৰাতি কি হয় চাওঁ আৰু দেখা যাব তাৰ পৰা খোজকাঢ়ি আহি ভাগৰ লাগি গ'ল এতিয়া আমি পাই গৈছোঁ আৰু বাইকত তো বাইকটো লৈ ঘৰ যামগৈ আৰু আগত আমাৰ পেটলা বিমল ভাই কৌশিক ভাই এইপিনে দীনা ভাই এইপিনে মিলু ভাই চেক্সি ব্ৰ এই তাতে আমাৰ বসন্তীকেইটা আছে আৰু তাৰপিছত যাওঁ আৰু ইয়াতে ঠাণ্ডা লাগিছে অলপ আজি দেৱালী উপলক্ষে আৰু এতিয়া দাদাই পিনে চাকিটো তৈয়াৰ কৰিছে আৰু আপোনালোকে দেখিব পাইছে চ'
তো চব সকলোকে হেপী দেৱালী। আমাৰ এয়া ৰেডি আৰু কমপ্লিট হৈছে। এতিয়া এইপিনে পেহীদেউ আমাৰ চাকি জ্বলাই আছে বাৰু। ইপিনে আপোনাৰ চাকি পোহৰত বহুত বেছিকৈ মানে লাইটিনিংটো হৈছে, সেইকাৰণে আমাৰ পেহীদেউক দেখিব পৰা নাই আৰু তাতে মোবাইলটো বৰ এটা খাচ নহয়। তো দেখিছে এইপিনে আমাৰ পোৱালি হাই কৈ দিয়া। তো যেতিয়া নেকি পোহৰৰ উৎসৱ আৰু সকলোৰে জীৱনত আৰু পোহৰ হওক বুলি আমি আশা কৰিলোঁ। এইপিনে পেহীদেউ দেৱালীৰ বিষয়ে কিবা ক'ব? পেহীদেউ পিনৰ পৰা সকলোলৈ হেপী দেৱালী অসমবাসীলে। এইপিনে আমাৰ পোৱালি কি ফুটাবা দেৱালী বুলি? মই নফুটা। নামটো কি তোৰ? নামটো ভালকে কহ। নামটো কি? নামটো তোৰ নামটো তোৰ নামটো জিলজিলি নেকি? বাহ বাহ বাহ, ইমান ধুনীয়া নাম। এতিয়া কি ফুটাবি? কি কৰিবি তই এতিয়া? কি আনিছ? জিলজিলি ফুটাবি? জিলজিলি নুফুটা নহয়, জিলজিলি জ্বলাইহে। জ্বলাবি নেকি? আৰু কি আনিছে? আলু বম ফুটাব পাৰিবি তই? পাইছে আমাৰ পেহীদেউ এইবাৰ সৰু ল'ৰা ছোৱালীৰ নিচিনা আৰু চকৰি জ্বলা বুলি লৈছে। ভয় খোৱা নাই মানে ন? এইবাৰ আমাৰ হেৰি মানে আমাৰ বৌৰ এবাৰ 25 জ্বলা নজ্বলা নাজানো বাৰু, জ্বলাই আছে। চাওঁ বাৰু কি হয় এতিয়ালৈকে। জ্বলাবই পৰা নাই, ভয়ে ভয়ে জ্বলাইছে। এইবাৰ আকৌ চেষ্টা কৰিছে। প্ৰথমবাৰটো নজ্বলিলে, এবাৰ জ্বলে নাই চাওঁ বাৰু। জ্বলিব বুলি এবাৰ আশা কৰা হৈছে বাৰু। এয়া জ্বলিছে আৰু দেই। হেপী দেৱালী। ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ইমান দেৰিলৈকে যদি চাই গ'লে ছাবস্ক্ৰাইব কৰি যাব আৰু ঘণ্টি বাটনটো দবাই যাব। ধন্যবাদ। জয় অসম। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।